মাননীয় উপাধ্যক্ষ মহোদয়, অমৃতকালৰ সময়ত অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে চতুৰ্থবাৰৰ কাৰণে যি বাজেট দাখিল কৰিছে, সঁচাকৈ আমি ধন্যবাদ দিব লাগিব। এনেকুৱা এটা সময়ত য'ত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিবলৈ এটা পৰিকল্পনা কৰিছে। এনেকুৱা যি বাজেট, এই বাজেটটো দেখাৰ লগে লগে আমি ইয়াৰ এটা উমান আমি পাব পাৰোঁ। মাননীয় উপাধ্যক্ষ মহোদয়, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়াৰ লগত যোৱাবাৰ আমি বাংলাদেশত যাবলৈ এটা সুবিধা আমি পাইছিলোঁ। এই দেশৰ প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, ফৰেন মিনিষ্টাৰ, ইণ্ডাষ্ট্ৰী মিনিষ্টাৰসকলক লগ কৰাৰ এটা সুবিধা হৈছিলে আমাৰ প্ৰজাতি দল। তাতে তেওঁলোকৰ লগত আলোচনা হৈছিলে। তেওঁলোকে কৈছে যে বাংলাদেশৰ যিমানবিলাক ইণ্ডাষ্ট্ৰী আছে, এই ইণ্ডাষ্ট্ৰীবিলাকত 50% ৱৰ্কাৰ কৰ্মচাৰীবিলাক মহিলা বুলি তেওঁলোকে কৈছিলে। আৰু যিসকল মহিলা ইণ্ডাষ্ট্ৰীত নাহিলেও তেওঁলোকে নিজৰ ঘৰতে বহুত ধৰণৰ বয় বস্তু নিৰ্মাণ কৰে বুলি তেওঁলোকে আমাক জনাইছিল। আমি আগতে কৈছিলোঁ বাংলাদেশ দুখীয়া এখন দেশ, কিন্তু এতিয়া বাংলাদেশৰ যিটো অৰ্থনীতি লাহে লাহে বহুত আগুৱাই আহিছে। ইয়াৰ কাৰণ হয়তো হ'ব পাৰে যে তেওঁলোকৰ দেশৰ যিবিলাক মহিলা, এই মহিলাবিলাক এনেই থকা নাই। যিসকলে ইণ্ডাষ্ট্ৰীত নাযায় তেওঁলোকেও নিজৰ ঘৰত আচাৰ, পাপৰ, চকলেট ইত্যাদি বহুত কিবা কিবি বস্তু বনাই পেলাই দেশৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিত তেওঁলোকে অহিৰণা যোগাইছে। তো আমি এই বাজেটত দেখিবলৈ পাইছোঁ যে আমি আমাৰ ৰাজ্যখনত থকা যিমানবিলাক ছেল্ফ হেল্প গ্ৰুপৰ মহিলাসকল আছে, এই মহিলাসকলক গাইপতি 10,000কৈ দিয়াৰ যিটো পৰিকল্পনা এই বাজেটত আমি দেখিবলৈ পাইছোঁ। আগতে গ্ৰুপক দিয়া হৈছিলে, এতিয়া পাৰ মেম্বাৰ সকলো সদস্যক যিসকলে ছেল্ফ হেল্প গ্ৰুপত আছে গাইপতিকৈ 10,000 দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু যদি লাগে বুলি কৈছে, আৰু যদি লাগে তেওঁলোকে 25,000কৈ লোন দিয়াৰ ব্যৱস্থা তেওঁলোকক কৰা হ'ব। আমি দেখিলোঁ নিজেও বহুত কেইটা, আমি VCDCত আছিলোঁ, আমি BTC অঞ্চলৰ মানুহ, গতিকে আমাৰ পঞ্চায়ত নাই। আমাৰ VCDCবিলাকত প্ৰপত্ৰবিলাক দিয়া হৈছিলে। মই 3-4টা VCDCত মই আছিলোঁ। বহুত ভিৰ লাগিছে, মানুহবিলাকে সংগ্ৰহ কৰিছে প্ৰপত্ৰবিলাক। তো আমি দেখিছোঁ বহুত ইচ্ছুক, বহুত আগ্ৰহেৰে তেওঁলোকে প্ৰপত্ৰবিলাক তেওঁলোকে সংগ্ৰহ কৰিছে, ইচ্ছা প্ৰকাশ কৰিছে আমিও কিবা এটা কৰিম। এইবাৰ চৰকাৰে আমাক এনেকুৱা এটা ব্যৱস্থা দিছে, গাইপতিকৈ 10,000কৈ দিব আমাক, আমিও নিশ্চয় কিবা কৰিব পাৰিম। এটা ছেল্ফ হেল্প গ্ৰুপত 10জনীয়াকৈ থাকে, যদি মিলে আমাৰ 1 লাখ টকা হৈ যায়, আমি কিবা নহয় কিবা এটা কৰিব পাৰিম। তেনেকুৱা সুবিধাটো আমি দেখিবলৈ পাইছোঁ। মই ভাবোঁ ইয়াৰ যোগেদি আমাৰ ৰাজ্যখনৰ যিটো অৰ্থনীতি, এই অৰ্থনীতিত আমাৰ যি মহিলাসকল তেওঁলোকে এটা অৰিহণা তেওঁলোকে যোগাব পাৰিব। মাননীয় উপাধ্যক্ষ মহোদয়, আমি দেখোঁ মাজে মাজে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ বহু সমস্যা আমি দেখিবলৈ পাওঁ। যি ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকে ডাঙৰ চাহ বাগানৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আমাৰ কোকৰাঝাৰতো খুব কম তেনেকুৱা চাহ বাগান, 3খনহে আছে ডাঙৰ চাহ বাগান, যিটো কোম্পানীৰ 2টা, তেনেকুৱা চাহ বাগানটো। বাকী বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগান আছে। তেওঁলোকে ডাঙৰ বাগানৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়, দাম বহুত কম। আমি মাজে মাজে যেতিয়া আপাৰ আসামত যাওঁ তেতিয়া সুধোঁ
আপোনালোকৰ ইফালে কিমান চাহ বাগানৰ কেঁচা চাহপাতৰ তেওঁলোকৰ লগত আৰু আমাৰ ইফালৰ লগত তুলনা কৰা নাযায় বহুত কম ৰেটত দিয়া হয় যাৰ কাৰণে ৱেষ্ট বেংগলৰ পৰা বহু তেনেকুৱা সৰু সৰু গাড়ী আহি পেলাই নিজে পাত তুলি লৈ পেলাই লৈ যোৱাটো আমি দেখিবলৈ পাইছোঁ এনেকুৱা এটা সময়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে চৰকাৰে 15 কোটি টকা ধাৰ্য কৰা হৈছে মই ভাবোঁ যে ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক চাহ খেতিয়কসকল আছে এই ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে 3টা 4টা বাগান মিলি পেলাই বা এটা অঞ্চলৰ চাহ বাগান মিলি পেলাই তেওঁলোকে নিজেই এটা ইণ্ডাষ্ট্ৰি বহাই ল'ব পাৰিব তেনেকুৱা এটা সুবিধা আমি ইয়াত দেখিবলৈ পাইছোঁ যাৰ যোগেদি ডাঙৰ চাহ বাগানৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহ'ব তেওঁলোকে উচিত যি মূল্য এই উচিত মূল্য তেওঁলোকে উলিয়াই ল'ব পাৰিব এনেকুৱা এটা পৰিকল্পনা আমি ইয়াত দেখিছোঁ ইহঁতক সহায় কৰাৰ এটা পৰিকল্পনা আমি এই বাজেটত দেখিবলৈ পাইছোঁ উপাধ্যক্ষ মহোদয় আমি বিধায়কসকলৰ ওচৰত বহুত ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ এডমিশ্যনৰ সময়ত তেওঁলোকে আমাৰ ওচৰত আহে সহায় বিচাৰে এডমিশ্যনৰ সময়ত যাতে আমি তেওঁলোকক আমি সহায় কৰিব পাৰোঁ কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ ইয়াত যি আঁচনি হায়াৰ ছেকেণ্ডাৰীক 10,000 ডিগ্ৰীক 12,000 1500 মাষ্টাৰ ডিগ্ৰীত 15,000 টকা দিয়াৰ যেটো এডমিশনত দিয়া হ'ব হয় স্কুলত এতিয়া ড্ৰপ আউট নহয় ক্লাস 10 লৈকে আমাৰ কোনো ড্ৰপ আউট ষ্টুডেন্ট নাই কিবা কাৰণত দুই এজন ড্ৰপ আউট হ'ব পাৰে কিন্তু হায়াৰ ছেকেণ্ডাৰী ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী লৈকে বহুত ড্ৰপ আউট হৈ যায় বিশেষ হ'ল আমাৰ কিছুমান দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে ড্ৰপ আউট হ'ব লগা হয় ষ্টাডিটো কন্টিনিউ কৰিব নোৱাৰে 10,000 12,000 15,000 বহুত এনেকুৱা বহুত পৰিয়াল আছে এতিয়াও আমাৰ ওচৰতো আহে নিশ্চয় আপোনালোকৰ ওচৰতো আহে যিসকলে এডমিশ্যনৰ সময়ত কিবা এটা যাতে পাই হাত পাতিবলৈ আহে এনেকুৱা ক্ষেত্ৰত চৰকাৰে যি এটা সিদ্ধান্ত লৈছে তাক আমি ধন্যবাদ জনাবই লাগিব যে আমাৰ আৰু মানে উচ্চ শিক্ষা লোৱাত কোনো ছাত্ৰ ছাত্ৰীয়ে বাদ পৰিব ড্ৰপ আউট নহ'ব এনেকুৱা এটা আমি ইয়াত দেখিছোঁ তাৰ কাৰণে আমি ধন্যবাদ জনাব লাগিব বিত্তমন্ত্ৰী মহোদয়াক এই যি তেখেতে বাজেট দাখিল কৰিছে সঁচাকে ইয়াত আমি উমান পাব পাৰোঁ আমাৰ ৰাজ্যখনৰ যি অগ্ৰগতি আমাৰ ৰাজ্যখনৰ যি উন্নয়নৰ যি ধাৰা এই ধাৰাটো কন্টিনিউ যে হ'ব এটো আমি স্পষ্ট আমি দেখিবলৈ পাইছোঁ থ্যাংক ইউ